हेलो माय यूट्यूब फैमिली आज এটা খুবেই টেস্টি বাদাম চাটনিৰ ৰেচিপি লৈ আহিছো আপোনালোকে ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাব আৰু ঘৰতে নিজেও এবাৰ ট্ৰাই কৰি চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আহক আজি ৰেচিপিটো ট্ৰাই কৰো প্ৰথমে আমি কেৰাহীখন অলপ গৰম কৰি তাত বাদামখিনি দি অলপ সময় ভাজি লম আৰু তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে বাদামখিনি মচমচীয়া হয় তাৰ পৰা বাকলিটো ফাটি নাযায় এতিয়া বাদামখিনি আমাৰ ভজা হৈ গৈছে এতিয়া এটা গিলাসৰ সহায়ত আমি বাদামৰ বাকলিখিনি সেপাৰেট কৰি লৈছো এয়া চাওক আমাৰ বাদামৰ বাকলিটো গুছাই ললো এতিয়া বাদামৰ লগতে আমি পিয়াজ নহৰু আদা জলকীয়া আৰু অলপ নৰসিংহ পাত দিছো এইখিনি গুটেখিনি একেলগে আমি মিক্সিত পিছি লম এতিয়া বাকলি গুছাই লোৱা বাদামখিনিও ইয়াৰ লগতে দি লৈছো আৰু এতিয়া মিক্সিত দি দিম গুটেখিনি আৰু ভালদৰে পিহি লম মিশ্ৰণটো মিক্সিত আমি দি ললো কিন্তু এতিয়া ইয়াত অলপ পানী এড কৰিব লাগিব যেহেতু শুকান হৈ গৈছে বেছি গতিকে আমি পানী অলপ এড কৰি আকৌ পিহি লম এয়া চাওক আমাৰ চাটনি ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি বাটি এটাত কাঢ়ি লম প্ৰথমে এতিয়া বেলেগ এখন কেৰাহীত তেল গৰম কৰি ললো তাতে নিমখো অলপ এড কৰিলো আৰু এতিয়া সৰিয়হ আৰু লগতে নৰসিংহ পাত এড কৰি পেলাই আমি পিছি থোৱা মিশ্ৰণখিনি ইয়াত দি লম আৰু প্ৰায় 1 মিনিট সময় ভালদৰে গুটি মিশ্ৰণখিনি ভাজি লম বাদাম চাটনি ৰেডি হৈ গ'ল আপোনালোকে যি সকলে খাইছে তেওঁলোকেতো ইয়াৰ সোৱাদটোৰ কথা গম পায় আৰু যি সকলে খোৱা নাই তেওঁলোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব খুবেই এটা টেস্টি চাটনি ৰেচিপি হয় আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেলে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ